নমস্কাৰ অসম মাতৃ সন্তান নামৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ভাওনা কৰিবলৈ আৰু ভাওনাত গায়ন গাবলৈ গৈ আছোঁ। আজি মোৰ বিশেষ দিন, আজি প্ৰথম তাৰমানে মোক মাতিছে ভাওনা কৰিবলৈ। আগতে এনেই কৰিছোঁ গাঁৱতে, আজি প্ৰথম মাতিছে, আজি বিশেষ দিন মোৰ কাৰণে। তো ভাওনা কৰিবলৈ গৈ আছোঁ। ভাওনা ভিডিঅ' ইয়াতে দি দিম, আপোনালোকে চাব, কেনেকুৱা পায় কমেণ্ট কৰিব। তো ব'লক আমি গৈ থাকোঁ। এতিয়া এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। আজি আমি তাৰমানে গায়ন বায়নো গাম। গায়ন বায়ন আগতেও গাইছোঁ, গায়ন বায়ন দেৱজিৎ তামুলী গুৰু আমাৰ। তো গায়ন বায়ন গাম আমি আজি, গায়ন বায়নো গাম, ভাওনাও কৰিম। ব'লক আৰু চাই থাকিব। ভিডিঅ' যদি ক্লিপ উঠাব পাৰোঁ তেতিয়া দিম, নহ'লে ভিডিঅ'টো নিদিওঁ বাৰু। যি কি নহওক গৈ আছোঁ। আমি প্ৰথমতে এতিয়া দেৱজিৎ তামুলী গুৰু ঘৰলৈ যাম। তেখেতৰ ঘৰত কিবা অকণমান ৰিহাৰ্চল হয় নেকি চাওঁ। ৰিহাৰ্চল তাৰমানে কৰাই নাই, অকণো কৰা নাই ৰিহাৰ্চল। আজি এইবাৰ প্ৰথম গাম তাৰমানে ৰিহাৰ্চল নকৰাকৈ, সেইটো কাৰণে গৈ আছোঁ ভাওনা কৰিবলৈ। হে বাৰু তাৰপিছত গৈ আছোঁ ভাওনা, মানে আজিলৈকে ৰিহাৰ্চল নকৰাকৈ এইবাৰ প্ৰথম ভাওনা কৰিম। তো গৈ আছোঁ, কি হয় নাজানো আৰু, ভাল হয় নে বেয়া হয়, তেও গৈ আছোঁ। ভাওনা ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু। তো আমি গৈ আছোঁ। এয়া আমি চবেই ওলাই আছোঁ এতিয়া বৰ্তমান। তো চাই থাকক আপোনালোকসকলে। গৃহস্থালী ভাওনা হোৱাৰ বাবে নাটখন আদৰি আনিবলগীয়া হৈছে ঘৰৰ পৰা নামঘৰলৈকে। নামঘৰ পাইছোঁহি আৰু নামঘৰত আদৰিছে নামঘৰত। সর্বগুণাকর যাকে নাহি কেউ পা তোহারি শরণকু রেণ ক্ষত কৌতি বারে কর কনহ প্রণাম। হে মোৰ জন্ম জন্মান্তৰৰ আজন্মৰ সেৱাস্থলী সমবেত ভক্ত প্ৰাণ বৈষ্ণৱবৃন্দ, জয় জয়তে আপোনাৰ খবৰ পদ পংকজত শত সহস্ৰবাৰ অশ্ৰুভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে সুধীবৃন্দ, দুজনা গুৰুৱে
অসমীয়া সংস্কৃতিলৈ যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গ'ল তাৰেই অন্যতম এয়া ভাওনা সংস্কৃতি। আহকচোন প্ৰণিপাত জনাই দুজনা গুৰুৰ পদপংকজত প্ৰণিপাত জনাই সপ্ত বৈকুণ্ঠ ক্ষেত্ৰ এই পবিত্ৰ বৰনামঘৰৰ মাজমজিয়াত উপবিষ্ট সমূহ ভক্ত প্ৰাণ বৈষ্ণৱবৃন্দৰ পদপংকজত গুৰু দুজনাৰ সংস্কৃতিৰে বিশাল পদযাত্ৰাত অলপমান সহানুভূতি আগবঢ়োৱাৰ মানসেৰে এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ নাটকৰ পূৰ্বৰংগ। জয় জয়তে মুকুন্দ মুৰাৰী সন্মিলিত শিল্পী সমাজৰ তৰফৰ পৰা এয়া আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আজিৰ নাটকৰ পূৰ্বৰংগ গায়ন বায়ন। কৃষ্ণ কিন্তু মহাকাল আসামীতে আবির্ভাব হওয়ার কারণ কি? তার কারণ কি মহাকাল? অন্যায় অধর্ম তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল?
তাৰ উপায় অতি ভয়ংকৰ হৈ উঠিব পৃথিৱীত মহাভয়ৰ সৃষ্টি হ'ব মহাসাগৰৰ পানীয়ে পৃথিৱী তলিয়াব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো পানীৰ তলত থাকিব ঋষিমণিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ এক নাথাকিব তাৰ উপায় কি হ'ব মহাকাল? তাৰ উপায় অতি ভয়ংকৰ মহাকাল তাৰ উপায় অতি ভয়ংকৰ মই কি কৰিব লাগিব মহাকাল? আপুনি প্ৰজাপতিয়ে যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ আপোনাৰ অধীনলৈ আনিব লাগিব আৰু দেৱাদিদেৱ ৰুদ্ৰই মহাপ্ৰলয়ৰ সময়ত মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু দৈত্যদানৱ মূৰ দাঙি উঠিব এই সকলোবোৰ সংসাৰ কৰিব লাগিব মই কি কৰিম মহাকাল? আপুনি সত্যবদ্ধ ৰজাক লগত লৈ সেই সময়ত যি বৰৰ প্ৰয়োজন যি অৱতাৰৰ প্ৰয়োজন সেই অৱতাৰ ধাৰণ কৰি পৃথিৱীত যিমানবোৰ বয় বস্তু আছে সকলো বয় বস্তু পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰিব লাগিব এটা কথা পাহৰি নাযাব পৃথিৱী ধ্বংস হ'বলৈ আৰু বেছিবৰ নাই ভাওনা কৰিলোঁ কৰি পিনে আহিলোঁ এতিয়া আৰু ভাওনা কি হ'ল কেছটো তাৰমানে ভাওনা যোন ঘৰ মানুহে দিছিলে হেৰি নাটভাগ ভাওনা কৰি ভাগ দিছিলে সেই মানুহ ঘৰলৈ তাৰমানে নামঘৰৰ পৰা আপোনাৰ আধা কিলোমিটাৰমান দূৰ তাৰপিছত খোজকাঢ়ি গৈ পিনে আদৰি কৰি আনিবলগীয়া হৈছে নাটভাগ সেয়াটো গ'ল সেয়া আদৰি কৰি আনিলোঁ তাৰপিছত আপোনাৰ কি হ'ল যে মই তাৰমানে প্ৰৱেশটো মোৰতো শিকা হোৱা নাছিলে তো সেই প্ৰৱেশটো শিকিম বুলি ভাবি গুৰু ঘৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু গুৰু ঘৰলৈ যোৱা নহ'ল দেৰিকৈ অকণমান দেৰি হ'লগৈ ডাইৰেক্ট নামঘৰলৈকে যাবলগীয়া হ'ল তাৰপিছত আকৌ তাতে আৰু সৰুকৈ এনেই কৈ দিলে যে প্ৰৱেশটো এনেকৈ মাৰিবি তো প্ৰৱেশটো ইমান ভাল হোৱা নাই যদিও যিকণ পাৰোঁ মিলাইছোঁ বাৰু তাৰপিছত আকৌ আপোনাৰ প্ৰৱেশটো মৰা অৱস্থাতে আপোনাৰ টাইফুনডাল অকণমান খোল খাই গ'ল তাৰমানে এই গাটো হিলাই দিয়াৰ কাৰণে টাইফুনডাল খোল খাই যোৱাৰ কাৰণে চাউণ্ডটো ইমান ভালকৈ নাহিলে পিছত সেইজনে লগাই দিলে মাইক্ৰফোনৰ লগত অহা যোনজন মানুহজনে লগাই দিলে পিছত ৰখি পিনে সেইখিনিত ৰখি দিওঁতে তো সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সেয়াই থেংক ইউ